আজি একেবাৰে দুপৰীয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। দুপৰীয়া কি বনাওঁ ভাবিলোঁ, মাছ আনিছে, এইখিনিৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। যদি প্ৰথমতে কৈছোঁ যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি ফুলকবি আৰু মাছ বনাম। এইকেইদিন মানে সকলোৰে ঘৰততো থাকেই এইখিনি ফুলকবি আৰু মাছ, সকলোৱে খাইছে। এইখিনি ফ্ৰাই কৰি মাছ আনফালে বহাই দিছোঁ, ফুলকবি আলু এইখিনি অকণমান বইল কৰি ল'ম। এইফালে চাওকচোন, এই দুটা খেলি আছে পুৰা, এনেকৈ খেলি আছে, টিভিও চলি আছে আনফালে, এনেকৈ খেলি আছে। মই ভাত বনাই আছোঁ, ইহঁতে খেলি আছে। কি খেলি আছা? কি খেলি আছা? এইটো চাই পেলাই, টিভিত চাই পেলাই। বিছনা ভাঙি যাব, লাহে লাহে বিছনা ভাঙি যাব ধুনু। বুজিয়ে পোৱা নাই। টিভি চাইছা, নিকু ব্লগ চাইছা, হোৱাটছআপ গাইজ ভালকে কোৱা। কেছে हो आप सब लोग ভালকে কোৱা। হৈছে যা কোৱা, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কোৱা। ভাই নেই বসে। ফুলকবি আৰু মাছ, আলু, মটৰ একদম চিম্পুলকৈ মই বনালোঁ। এনেকৈ বনাই কিনে একদম সহজভাৱে আলু ফুলকবিখিনি বইল হ'বলৈ দিলোঁ। তাৰপিছত মাছখিনি ফ্ৰাই কৰি দিলোঁ। তাৰপিছত পিঁয়াজ, কেঁচা জলকীয়া, অকণমান আদা নহৰু দি পেলাই ফুলকবি আলুখিনি ভাজি, তাৰপিছত মটৰখিনি দি পানী দিলোঁ আৰু ফ্ৰাই কৰা মাছ এপিচ দি দিলোঁ। এনেকৈ সকলোৱে খাই, হয়তো নাখাবও পাৰে, বেলেগ ধৰণে বনাব পাৰে, মই এনেকৈয়ে বনাওঁ। যদি আকৌ কৈছোঁ, যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব। লাষ্টত অকণমান ধনিয়া পাত দি আঞ্জাখন ৰেডি হৈ যাব। এতিয়া আনফালে বাবুৱে খেলি আছে ইয়াতে। আমি দুপৰীয়া সাঁজ এনেকৈ আজি খাম, ফুলকবি, মাছ, মটৰ, আলু। আজি বিলাহী নিদিলোঁ, বিলাহী নাছিলেও, সেইটো কাৰণে মই বিলাহী নিদিলোঁ। আঞ্জা ৰেডি হৈ গ'ল। এতিয়া আৰু আবেলিৰ পৰা মই ব্লগটো আৰম্ভ কৰিলোঁ। আবেলি ভাবিলোঁ এইখিনি টাইমত চাহ অকণমান দি পেলাই খাই পেলাই আমি বাহিৰত যাম। বাহিৰত মানে কিবা বজাৰ আনিব যাম আৰু। বাবুক হৰলিক্স দিলোঁ গাখীৰৰ লগত, এনেকৈ গাখীৰ হৰলিক্স দি দিলোঁ তাক। বনটো মই বাটাৰত অকণমান ট'ষ্ট কৰি দিছোঁ, অকণমান ফ্ৰাই কৰি দিছোঁ আৰু গৰম কৰি দিছোঁ। তাক এনেকৈ দি দিলোঁ। এওঁ আছে শুই, আকৌ মই চাহ বহুৱাই দিছোঁ। চাহখিনি চেকি লওঁ, তেওঁ উঠে মানে মই চাহখিনি চেকি দি দিওঁ। খাই পেলাই আমি অকণমান বজাৰত যাওঁ। চাহখিনি চেকোঁতে মোৰ পৰিয়ে গ'ল ভিডিঅ', এইফালে ভিডিঅ' বনাইছিলোঁ, এইফালে চাহখিনি চেকিলোঁ, তেনেকৈ পৰিয়ে গ'ল আধা। আমিও তেনেকৈ খালোঁ, বন আৰু চাহ। বনটো ফ্ৰাই কৰি লৈছিলোঁ, এনেকৈ ফ্ৰাই মানে অকণমান বাটাৰ দি পেলাই আৰু সেকি লৈছোঁ। তাৰপিছত চুজিৰ হালোৱা আছিলে, এইটো কিনা হালোৱা হয়, সেইটোও খালোঁ। अभी खाने का टाइम हो गया, बाद में मिलता हूँ। जो भी आएगा मैं काट लूंगा। जो भी आएगा मैं काट लूंगा। ये भी देखो। তুমি কি নিকু ব্লগ চাই ভাল পোৱা নেকি? তোমাৰ ফ্ৰেণ্ড এইবিলাক? এতিয়া গৈ আছোঁ বজাৰলৈ। অকণমান বজাৰৰ ভিডিঅ'টো কৰিছোঁ, বজাৰখন দেখুৱাই দিলোঁ আৰু নলবাৰী বজাৰখন। এইখন হাটখোলাৰ বজাৰ হয়। নলবাৰী মানুহে চিনি পায়েই, যিখিনি নাপায় সেইখিনিকে ক'লোঁ। তাত বজাৰ কৰিব গৈছিলোঁ আমি। বজাৰৰ ভিডিঅ'টো দেখুৱাই দিলোঁ। যদি ভাল পাওঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ তাতে কিমান কিনিলো? কিমান? কমলাৰে বজাৰ ভৰি পৰিছে একদম। চাওকচোন, কমলা
দাম মানে কি হৈছে যোনফালে কমত হয় সেইফালে নিম দামো বেলেগ বেলেগ হয় বেলেগ বেলেগ জাতৰ কমলা 70 ডজন বজাৰ কৰা হৈ গ'ল আহিলোঁ ঘৰলৈ এয়া মোৰ কসমেটিক্সৰ কিবা কিবি আনিছিলোঁ তাৰপিছত এটা মিঠাই আনিছিলোঁ এটা মানে তিনিটাই আনিছোঁ আৰু গমৰ লাড়ু আনিছিলোঁ তেনেকৈ ৰাতি আহি পেলাই চাহ কাপ ঘৰতে খালোঁ বাহিৰত খাই নাহিলোঁ আকৌ কৈছোঁ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পাম নতুন এটা ৰেচিপিৰ সৈতে বাই বাই চি ইউ